বেংকৰ পইচা উলিয়াওঁতে ATM কাৰ্ড চেঞ্জ কৰি লৈ পেলাই 1,73,000 টকা তেওঁ লুটি লৈ গুচি যায় দুৰ্বৃত্তই। তাৰ কাৰণে আমি এটা সহায় বিচাৰি আহিলোঁ মঙলদৈ থানাত। এতিয়া এওঁলোকে কিমানখিনি পাৰে সহায় কৰিলে আমি আমাৰ এইটো বাজাৰ বেংকত ওলাইছে, ভেবাঘাট বাজাৰ বেংকত উলিয়াইছে পইচাটো। উলিয়ালে প্ৰথমতে কমটিকৈ 2,500 উলিয়ালে। তাৰপিছৰ পৰা তেওঁ কেনেকৈ চেক আছিলে কি কৰি আছিলে নাজানো। তাৰপিছত এওঁ পিছ লৈ পেলাই পিছত হেৰিটো উলিয়াব লাগে বুলি ক'লে, বোলে এয়া কি বুলি কয় পইচা উলিয়ালে মানে ধৰি লওক কিমানখিনি থাকে নাথাকে সেই বস্তুটো উলিয়ালে আপুনি গম পাব, তেতিয়া সহজ হ'ব আপোনাৰ। সেই বুলি কৈ এওঁ ক'লে, এওঁ কি নাম্বাৰ মাৰিলে, মাৰি পিছত তেওঁ চাই আছিলে নেকি আগৰ পৰা। তেওঁ পিছত পাই পেলাই ATM কাৰ্ডখন সলনা কৰি তেওঁ নিজৰখন এওঁক দি এওঁখন তেওঁ লৈ গুচি গ'ল। তেনেকৈ তাৰিখে ৰাতিপুৱা 10টামান বজাত ছোৱালীজনীয়ে মোৰ মোবাইলটো খুচৰি পালে এই মেছেজবিলাক দেখি পালে আমি গম পাইছোঁ। লগে লগে আমি থানাত আহি এজাহাৰ দিছোঁ আৰু এই ATM ব্লকৰ কাৰণে চেষ্টা কৰি আছোঁ। কিমান টকা আছিলে? 4 লাখ মান আছিলে। আপোনাৰ হেৰি ক'ত বৰ্তমানটো ইণ্ডাষ্ট্ৰী চব সেইটো কৈছে নকয়। এইটো ঘটনা কি কৌশিকা ঘৰৰ ছোৱালী কৌশিকি ডাক্তৰ আমি উপস্থিত আছোঁ নহয় নালাগে এই চাউণ্ডটো নাই শুনা পইচাটো